Hello, kau pernah tahu kalau bal itu apa? Ngatu lagi espolin, kokolu te lagi jana espolin. Khana, sial roti, gahori mangkho, ধৰি দিয়া এইটো মুকেশ আম্বানীৰ মুকেশ আম্বানীৰ সৰু ভাইকটো এইটো এইটো ভালকে চাই লওক দেই হ'ব দে হ'ব নমস্কাৰ ৰাইজ আপোনালোক সকলোকে স্বাগতম জনালো মোৰ অন্যটি ভিডিঅ'লৈ তো আজি ব্লগটো এই পুখুৰীত পাৱাৰ পৰা অলপ ষ্টাৰ্ট হওক তো আজি মোৰ লগৰ আকাশ চাই বুলি কয় তো আকাশ চাইৰ ঘৰত আমাক নিমন্ত্ৰণ জনাইছে তেওঁ সিহঁতৰ ভাইটিকা উপলক্ষে চ' আমি এতিয়া লগৰ জ্যোতিষমান আৰু শিৱক ফোন কৰিছোঁ ইহঁতে আহি আছে তো তেওঁ জ্যোতিষমানে শিৱক লৈ আনিব তো আপোনালোকে সকলোৱে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব বলক ভিডিঅ'টো আৰম্ভ তো নদীৰ পৰা ৰখি আছিলোঁ মই তো ইহঁতে জ্যোতিষমান আৰু শিৱ আহি পালেহি হে ৰাইজ পালাহি দিয়া দিয়া হেল্ল' গাইজ কেছ এটা হ'ল খানাটো আছিল সন্ধিয়া ইহঁতে মাতি দিছে দুপৰীয়া এতিয়া 12:30 বাজিছে এতিয়া ক'ত যাওঁ কি কৰোঁ লাগিছে তাতে খাম বুলি ঘৰত ভাতো খাই নাহিলোঁ সিহঁতক কি কৰা যায় এই শিৱৰ কাম শিৱু পেটুৱা এই শিৱু পেটুৱা এইটোৰ কাম এইবিলাক চব সোনকালে মাতি আছে ঘৰৰ পৰা মই টানি আনিছিলোঁ নিমাতী ঘাটৰ পৰা গ'লে হ'ল এতিয়া নিমাতী ঘাট মাজুলী যোৱাৰ ঠাণ্ডা হা নাই সেইফালে বহুত ধুনীয়া ছোৱালী আছে তই মোক ইমান সোনকালে কিয় মাতিলি এই অলপ ঘূৰি দিয়া কি হ'বনো অলপ থাকি দিয়া 5টা বজাত খানা মই এতিয়া গৈ পেলাই কি কৰিম এতিয়া মই ইয়াত কি কৰোঁ মইতো ঘৰত ভাতো খাই অহা নাই অলপ সময় ৰখি দিয়া আৰু এইফালে দাদা নমস্কাৰ এয়া আমাৰ শ্যামলৰ ককায়েক এইটো চাওক আমাৰ মাৰ্গীটো কেনেকৈ ভেচলিন লগাই আছে কালিয়া কোচ ভেচলিন লগাই মোহনীয়া কৰা আৰু ছাল নৰম কৰা সকলোতে লাগে জানা এস্পলিন কটাপ চিঙাটো লাগে এস্পলিন সকলোতে লাগে জানা এস্পলিন তো ৰাইজ আমি এয়া শিৱদৰ ঘৰত পালোহি ধুনীয়াকৈ জ্যোতিষমানো আছে ওলালে আৰু আমাৰ দিনতে আছিলে প্লেনটো কিন্তু অলপ টাইমটো সলনি হ'ল তো এতিয়া ধুনীয়াকৈ যাওঁ আৰু ওলাই আছোঁ এয়া আমি গৈ আছোঁ আকাশৰ তাত শিৱু আমি কিমান টাইম লাগিব শিৱু 5 মিনিট ইয়াৰ পৰা 5 মিনিট মাত্ৰ ঠিকে আছে তাত গৈ লওঁ দেখাই আছোঁ আন্ধাৰ হৈ গ'ল 5টা বাজি গ'ল বাৰু তো ৰাইজ আমি ফাইনেলি পালোহি আকাশৰ ঘৰলৈ তো ইয়াত ধুনীয়াকৈ বহিছোঁ এই ৰাস্তাতে কি ক'ব গোটেই খালা বোমা জাম্পিং জাপা এনেকৈ বনাই আছে ন ৰাস্তাটো বনাই আছে অ' ভাইটি মেছেজ কোনে মেছেজ কৰিছে গাৰ্লফ্ৰেণ্ড লাগি থাকা তোমাৰ দিন লাগি থাকা তো ৰাইজ আমি যি কৈ আছিলোঁ যে আকাশ বুলি এজন হ'ল আকাশ তো ভাই এটা কৈ দিবা হেণ্ডচাম বয় তো এই ঘৰতে আমি আহিছোঁ আজি ভাতিকা খাবলৈ জ্যোতিষমান আৰু শিৱু এনেকৈ খানা চিয়াল ৰুটি গাহৰি মাংস
ধৰি দিয়া এই ধৰি শ্যামল অঁ কেনেকুৱা এয়া খাৰু পিঠা কি আছে কৈ দিয়া এবাৰ খাৰু পিঠা তাৰপিছত কি আছিলে চাটনিটো তিলাপ অঁ তিলাপ তাৰপিছত আৰু আছে গাহৰি মাংস আৰু এয়া মুখত হাঁহি কি চাবা শিবু কেনেকুৱা লাগিছে ধুনীয়া এয়া মোক খায়েই দিলোঁ পিছত আৰম্ভ কৰিছোঁ কেছটো এনেকুৱা হ'ল গাইজ মানে আমি জিঅ' ফোনৰ ওপৰত কথা পাতি আছিলোঁ আৰু মোবাইলৰ ওপৰত জিঅ' ফোনটোৰ কথা ওলালে তাৰপিছত ই লগে লগে কৈছে তেতিয়া এইটো আমাৰ আম্বানীৰ হেৰি কোম্পানী জিঅ' ফোনটো দিছে আমাক এইটো আম্বানীৰ এইটো মুকেশ আম্বানীৰ মুকেশ আম্বানীৰ সৰু ভায়েকটো এইটো ভালকৈ চাই লওক দেই চবতে লেকচাৰ এইটো যে এই মালটো দেখিছে এইটো য'তে আহিলেও মানুহক কামোৰে বেয়া কামোৰে আকাশ আকাশ তোক কামুৰিছে ন হে কেইটা ফুট লৈছ সেইটো সুধিছে কি এজাপ 7টা ফুট লৈছে সেইটোকো সুধিছে এইটো এই মালটো এইটো সুধিব লাগিব গুৰু চুৰ কাটা তাৰ পাৰ হোৱাটো পিঠিৰ চিন যোৱাই নাই চাগে ইয়াৰ এইটো বাংলাদেশী এইটো দেখিছেনে এইটো যে এই মালটো এইটো বাংলাদেশী বাবু থেংক ইউ আজি খানাটো দিয়াৰ কাৰণে হাঁহিটো কিন্তু ধুনীয়া দেই ছোৱালী ফিদা হৈ যাব দেখিছে গাইছ এইটো ইংলিছ হাঁহি এনেকুৱা হাঁহি চবকে দিব তুমি বোলে ক ফৰেনাৰ লগত কথা পাতি আছিলা হা ইমেইলত যে মেছেজ আহিছিলে ইমেইলত জানো মোৰটো মনত নাই বম্বল আৰু এয়া এজন নমস্কাৰ নামটো তোমাৰ কি আছিল প্ৰণৱ এয়া আমাৰ আকাশৰ ফ্ৰেণ্ড প্ৰণৱ আই এম অলৱেজ হিয়াৰ শংকৰ দা ভাং খালা নেকি আজি হে এইটোতো ক'বই নালাগে এইটো আম্বানীৰ ভায়েকটো গৰু ৰাইজ ফাইনেলি আজি পাৰ্টিটো হ'ল তো এয়া আজি ৰাতিও হ'ল তো আমি চবেই সকলোৱে ঘৰে ঘৰে ওলাব ওলাইছোঁ তো এয়া ধুনীয়াকৈ দেখিব পাৰিছে এয়া আমাৰ আকাশ বন্ধু তো জ্যোতিষমান কিবা ক'বা ভিডিঅ'ৰ বিষয়ে এনেকুৱা আলহী আকাশ তুমি নামাতিবা আৰু জাগাতে চৰু খালী কৰে কম খাইছেনে তো আশা কৰোঁ ভিডিঅ'টো ভালকৈ চালে সম্পূৰ্ণৰূপে তো আশা কৰোঁ আকৌ এটা নতুন ভিডিঅ' লৈ আকৌ আহিম এনেকৈ তো তেতিয়ালৈকে চাই থাকিব শ্যাম ব্লগ